हेलो फ्रेंड्स সকলে কি খবৰ আপোনালোক ভালে ৰাখাৰে আজি এটা নতুন ভিডিও লৈ আগবাঢ়িছো যদি আপোনালোকৰ মোৰ ভিডিও মই চাই ভাল লাগে তেতিয়াহলে চেনেলটো লাইক কৰিব কমেন্ট কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহলে সাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব তেতিয়াহলে আজি মই বনাম অতি সহজ পদ্ধতিৰে মুৰ্গীৰ মাংসৰ এটি সহজ ৰেচিপি যদি আপোনালোকে এনেকৈ বনাই খাই পোৱা নাই তেতিয়াহলে এবাৰ বনাই খাই যাব আৰু বনাই কেনেকুৱা লাগিল খাই সেইটো কমেন্ট কৰি কমেন্ট বক্সত জনাব তেতিয়াহলে বলক আজি মই বনাও মুৰ্গীৰ মাংসখন আৰু এই তিল দি বনাম মই আজি মুৰ্গী মাংসখিনি যদি আপোনালোকে তিল দি বনাই খাই পোৱা নাই এবাৰ বনাই খাব আৰু সেই বস্তুখিনি কাৰণ লৈছোঁ মই দুটা পিঁয়াজ অলপমান আদা কেইফুটমান নহৰু এটা আলু আৰু দুটা শুকান জলকীয়া আৰু ইয়াৰ কাৰণে কিবা তিলখিনি মই আধা ঘণ্টামান তিয়াই ৰাখিলোঁ এতিয়া তিলখিনি পেষ্ট বনাই লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আৰু মই মাংসখিনি আগতে ভাজি ললোঁ মাংসখিনি আগতে মেৰিনেট কৰা আছিল মাংসখিনি মেৰিনেট কৰাতে দিছিলোঁ হালধি গুড়ি নিমখ অকণমান আৰু মিঠাতেল 2 চামুচ আপোনালোকে এইখিনি দিব এতে কোনো মা মছলা দিব নালাগে আগতে আৰু মাংসখিনি ভাজি হোৱাৰ পিছত এতিয়া মই কি কৰোঁ দেখুৱাই আছোঁ ৰ'ব তাৰপিছত ইয়াত দিছোঁ অলপমান হালধি আৰু এইখিনি ঢাকনি মাৰি লৈ ৰঙচুৱা আলুটো ভাজি লওঁ মই মাংসখিনি আগতে ভজা আছিল আলুখিনি ভাজি ল'লোঁ আৰু ঢাকনি মাৰি দিলে আলুখিনি সোনকালে সিজি যাব আৰু ঢাকনি মাৰি কিনে ভাজি ল'ম আৰু মই তেল গৰম কৰি আলুখিনি ভাজি লওঁ অলপ সময় যিহেতু মাংসখিনি ভাজা আছে আৰু ইয়াত দিছোঁ আন্দাজৰ নিমখ মই কমকৈ দিছোঁ কাৰণ পিছত আৰু নিমখ দিয়েই আৰু আলুখিনি ভাজি ল'ম তাৰপিছত ইয়াত দিলোঁ অলপমান ৰং হালধি গুড়ি আৰু মোৰ আলুখিনি হৈ গ'ল এতিয়া মই আলুখিনি নুমাই ল'ম ইয়াত দিছোঁ অকণমান জিৰাৰ গুড়ি কাৰণ এইখন আঞ্জাত বেছি মছলাৰ প্ৰয়োজন নাই মই দি দিছোঁ আপোনালোকে যি খাই ভাল পায় দি ল'ব আৰু এইখিনি যিটো ভাজি ৰখা আছিলে সেইখিনি মই অলপ সময় ভাজি লৈ ইয়াত দি দিছোঁ আদা নহৰু শুকান জলকীয়া পেষ্টখিনি এইখিনি গন্ধ নোযোৱালৈকে ঢাকন মাৰি আৰু অলপ সময় মই ভাজি ল'ম আৰু যিহেতু মই ইয়াত নিমখ কম পৰিমাণে দিছিলোঁ আৰু এতিয়া এইখিনি মোৰ হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো কমাই দিম তাৰপিছত আঞ্জাখন সিজাই আছোঁ যিহেতু পানী বেছি নাৰাখোঁ আঞ্জাখন সিজাই আছোঁ আৰু আলুখিনি সিজি যাওক আৰু অলপমান গাঢ় হওক তাৰপিছত দেখুৱাই আছোঁ ৰ'ব গেছৰ ফ্লেমটো নুমুৱাই দিলোঁ আঞ্জা হৈ গ'ল এতিয়া দেখুৱাই আছোঁ পৰিৱেশন কৰিম আৰু তাৰপিছত এইখিনি দি দিম অলপমান মান ধনিয়া আপোনালোকৰ যদি নৰ্মেল ধনিয়া থাকে তেতিয়াহ'লে নৰ্মেল ধনিয়া দিব পাৰে মই মান ধনিয়া কাৰণে মান ধনিয়া দিলোঁ আৰু এই মান ধনিয়াখিনি দি আৰু অলপ সময় উতলাম তাৰপিছত ফাইনেলি দেখুৱাই আছোঁ ৰ'ব ইয়াত দি দিম ভাজি ৰখা আলুখিনি আৰু এনেকৈ মোৰ হৈ গ'ল তিলৰ সৈতে মুৰ্গীৰ মাংসৰ এটি সহজ ৰেচিপি যদি আপোনালোকে এনেকৈ খাই পোৱা নাই খাই চাব ৰুটিৰ লগত বা ভাতৰ লগত যিহৰ লগতে নহয় কিয় খাব ভাল পাব তেতিয়াহ'লে আজিলৈ আহিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা কৰিলোঁ তেতিয়াহ'লে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব আৰু যদি লাইক কাৰণে লাইক কৰি দিব যদি কমেণ্ট কৰি জনোৱা নাই কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু যদি শ্বেয়াৰ কাৰণে শ্বেয়াৰো কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম আপোনালোক সদায় ভালে ৰাখক মই সেয়ে ভাবোঁ তেতিয়াহ'লে আজিলৈ বাই বাই মোৰ ভাতো খোৱা হৈ গ'ল আৰু তিলৰ সৈতে মুৰ্গী মাংসখন সঁচাকৈ বহুত ভাল হৈছিল খাবলৈ আৰু এটা নতুন ৰেচিপিৰ সোৱাদ দিবলৈ চেষ্টা কৰিলোঁ তেতিয়াহ'লে এবাৰ বনাই চাব আৰু কেনেকুৱা হৈছে নিশ্চয় জনাব বুলি আশা কৰিলোঁ